গুড মৰ্নিং বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বছৰটোৰ লাষ্ট দিন 31 ডিচেম্বৰ। গতিকে বহুত কিবা কিবি আয়োজন ভাবিছিলোঁ, কিন্তু একচুৱেলি নহ'ল। কাৰণ কিয়, এনেই আমি আমাৰ যিমান ইয়াত আছে, যিমান ঘৰ আছোঁ, আমি একেলগে আমি প্ৰত্যেকবাৰে খানা খাওঁ। কিন্তু এইবাৰ কি হ'ল, আমাৰ সীমা পেহীৰ বাপেক ঢুকালে, তো খাব বেয়াও লাগিছে। তো সেইকাৰণে এইবাৰ আয়োজনটো কৰা নাই। তো ভাবিছোঁ চবেই ঘৰে ঘৰে খাম, আৰু আমি চব একেলগে থাকোঁ যেতিয়া আমি এটা পৰিয়াল হিচাপে থাকোঁ, আৰু পৰিয়াল হিচাপে আমি গোটেইখিনিয়ে মানে প্ৰত্যেকবাৰে 31 হওক, বিহু হওক, খানা এটা খাওঁৱেই। কিন্তু এইবাৰ মানে এইটো ৰিজনটোৰ কাৰণে এইবাৰ নকৰিলোঁ। তো ভাবিছোঁ ঘৰতে খাওঁ, যিহেতু 31 কিবা এটাটো কৰি। এই আমাৰ শান্তনীয়ে ফুল লৈ আছে পূজাৰ কাৰণে। শান্তনী, বছৰটোৰ লাষ্ট দিন কি বুলি পূজা কৰিবা? অঁ, সেয়াই নেকি? আৰু মোৰ এয়া শান্তনীয়ে পূজাৰ কাৰণে ফুল লৈ আছে। এয়া চব মায়ে, মই দেখাই আছোঁ, এয়া চব মায়ে নিজে ৰোৱা, এইবিলাক একদম তেনেকৈ সেই তালৈকে। আৰু সেইটো ছাইডেও আছে, সেইফালেও আছে। গতিকে এয়া এনেকৈ মায়ে পূজা চূজা কৰিব। তাৰপিছত আজি খানা কি বনাবা? আমাৰ এইটো আহিছে, এই বদমাছটো, ই বিৰাট বদমাছ। কিন্তু ইয়াৰ উন্নতিটো দেখি মোৰ বহুত বেছি ভাল লাগিছে। ইয়াক আগতে আমি সৰুতে, মই যেতিয়া সৰু আছিলোঁ, ই আগতে চাইকেল লৈ আহে, চাইকেল লৈ চব্জি বেচিছিলে। আৰু সি সদায় আহি আহি মোক ড্ৰিমটো কয় যে এদিন মই গাড়ী কিনিম, আমুক কিনিম। কিন্তু হয়ো তাৰ উন্নতিটো দেখি বহুত বেছি ভাল লাগিছে। আজি সি বাইক লৈ মাছ বেচিব আহিছে। তো বাকী কচোন, তোৰ খবৰ খাতি ভাল? সোমাই আহ। বা আজি ইমান গাল মাছ লৈ আহিছ, হা? কি কি আনিছ চাওঁ? চিতল আছে, ৰৌ আছে, ডাঙৰ মোৱা আছে, ইয়াতো চিতল আছে। ইয়াত কি আছে? চিতল কেইটা আনিছ? চিতল আনিছিলো 4টা, 2টা বেচিলো। এয়া ক'ত? ফিচাৰী চিতল চাগে? হা? বৰপাটা বিলৰ। তই আগৰ পৰা ফাঁকিয়ে মাৰ বাৰু। নাই, ফাঁকি নহয়, সঁচা। হা? সঁচা বিলৰ মাছ। বিশ্বাস কৰক, এইটো ফাঁকি মাৰিছে। আপোনাক মই মিছা কথা কওঁ। ই দেউতাক বহাই লৈ বুজাইছে, মাছটো কোৱালিটি দেখাই আছে, দাম সুধি আছে। ইয়াৰ মাৰ্কেটিং ষ্ট্ৰেটেজিটো মানিব লাগিব। মানে আগৰ পৰাই ই মানে বহুত বেলেগ ষ্টাইলত মাৰ্কেটিং কৰে। গতিকে ইয়াৰ মাৰ্কেটিং ষ্ট্ৰেটেজিটো মোৰ ভাল লাগে সদায়। আপোনাক মানে বেচাইহে এৰিব সি। আৰু ফাইনেলি এতিয়া মাছ বজাৰ আহি পাইছোঁ। প্ৰথমে ভাবিছোঁ এবাৰ অকশ্যন মাৰ্কেটটো চাই যাওঁ। ইয়াত অকশ্যন মাৰ্কেটটো বিৰাট বেছি ভাল লাগে। আৰু চাওকচোন এবাৰ, ইমান বেছি লেতেৰা, মানে চাৰিওফালে লেতেৰা। মাছ বজাৰ, এয়া নগাঁও মাছ বজাৰ, ইয়াতে অকশ্যন হয় একচুৱেলি। তো এইবোৰ চাওক, মাছ চবফালে মাছ। এবাৰ ৱাইডত দেখাই দিছোঁ বুজিছে। চাওক কিমান ডাঙৰ ডাঙৰ মাছ। এইবিলাক অকশ্যনত গৈছে চাগে। আৰু ইয়াত অকশ্যন মাৰ্কেটটো চাব হ'লে ৰাতিপুৱা আহিব লাগে, তো তেতিয়া বেছি ভাল হয়। আৰু বিৰাট বেছি, মে বি আপোনালোকে আৱাজটো শুনিছে নাই নাজানো মোৰ, কিন্তু মানে কি হয়, ইয়াত হাল্লা বহুত হয়। কাৰণ আগতে আমাক স্কুলত কয় ন যে মাছ বজাৰ পাইছ নেকি বুলি। তো মাছ বজাৰ পাইছ নেকি বুলি কিহৰ কাৰণে কয়, ইয়াতে আপোনালোকে চাই লওক, ইমান হুলস্থুল। গতিকে আপোনালোকে ভাবক, আমি ক্লাছৰুমত তেন্তে কিমান হুলস্থুল কৰিছিলোঁ, যিহেতু ছাৰহঁতে কয় যে মাছ বজাৰ বুলি। দেখিছে, এইবিলাক অকশ্যন হৈ আছে। ইয়াৰ পৰাতো কিনিব নোৱাৰোঁ, কাৰণ ইয়াত অকশ্যনতে যায় চব। গতিকে সেইকাৰণে আমি এইফালে আছে মাছ বজাৰখন, সেইটো ছাইডে, তো সেইফালেদি যাওঁ। মাছ বজাৰত সোমাইছোঁ, আৰু এইবিলাক ইয়াৰ পৰা আমি কিনিব পাৰিম। ইয়াত কি আছে, এইফালে সদায় সৰু মাছেই পায়। গতিকে ইয়াত এবাৰ চাই লওঁ। আজিতো বাৰু সৰু মাছ নাখাওঁ, তথাপিও এনেই চাই ভাল লাগে। আৰু একচুৱেলি এটা কথা, মোৰ মাছ খোৱাতকৈ বেছি ধৰি বেছি ভাল লাগে। কাৰণ মাছ ধৰাটো এটা বেলেগ চখ। আৰু মই গাঁৱৰ ঘৰত আগতে সদায় মাছ ধৰোঁগৈ গৈ পেলাই, কাৰণ পথাৰতো যাওঁ, পথাৰত গৈ আৰু ৰাতি মাছ ধৰাৰ মজাটো বেলেগ। পঁচা লৈ পেলাই, তো মেণ্টেল লাইট পঁচা লৈ পেলাই আমি যাওঁ, খুৰা মই। গতিকে তেতিয়া বহুত বেছি ভাল লাগে। গতিকে খোৱাতকৈ বেছি ধৰি বেছি ভাল লাগে। তথাপিও আজি খাব লাগিব, যেতিয়া খাব লাগে। বা ভিৰ মানিবও লাগিব দেই। মানবা লগা ভিৰ হৈছে। নাই ক'ত আজি এয়া খাওঁ, চিতল লাগিব, চিতল আহি আছোঁ। ফাইনেলি মাছ লৈ ল'লোঁ। মাছ লোৱাৰ পিছত এতিয়া ভাবিছোঁ অলপ চব্জি বজাৰ কৰি লওঁ। কোমোৰা কেনেকৈ দিছে? 80 টকা। আৰু এয়া মটৰ
হা 60 এতিয়া একচুৱেল দামটো নাজানো বাৰ্গেনিং কৰিবলৈ গতিকে কি কওঁ আৰু 10-5 টকা কমাই কওঁ আৰু নে কি সেইটোৱে কৰিব লাগিব তো এতিয়া লৈ ল'লোঁ চব্জি বজাৰ হৈ গ'ল এতিয়া যাওঁ অলপ ফল মূলৰ বজাৰত যাওঁ ফল মূল কি পাওঁ কি নাপাওঁ চাওঁ ফল মূলখিনি লৈ পেলাই তাৰপিছত যাম মাংস কিনিবৰ কাৰণে গতিকে ষ্টে টিউন তো এটা নতুন ফল দেখিছোঁ এইটো কি বুলি কয় নাজানো আপোনালোকৰ ফালে কি বুলি কয় আপোনালোকে কমেণ্টত জনাব কি বুলি কয় ৰামফল এইটো ৰামফল বুলি কয় আজি ফাৰ্ষ্ট টাইম টেষ্ট কৰিম তো এইটো অলপ লৈ লওঁ আৰু কমলা লওঁ কমলা কেনেকৈ হা দামটো এনেই কৈ দিয়া আৰু ন হা এই হাঁহিটোতে গম পাইছোঁ দিয়া মিচিকিয়াই দিছা যে আৰু এইটো কিমানকৈ কিমান 400 টকা ক'ৰ পৰা আনিছা এইটো হিমাচল খাই চাগে ভাল লাগিব কেনেকৈ খায় এনেকৈ খায় মানে বাকলি চাকলি খাব পাৰি অ'কে দিয়াচোন এইটো দিয়া তুমি আধা কেজি দিয়া আৰু কমলা দিয়া আমাৰ হৈ গ'ল আৰু ফাইনেলি বজাৰ হৈ গ'ল এতিয়া যাওঁ মাংসটো লৈ লওঁ মাছ চব্জি তাৰপিছত ফল মূলৰ বজাৰখিনি হৈ গ'ল এতিয়া মাংসটো লৈ লওঁ মাংসটো লৈ পেলাই ঘৰত যাম আৰু দেউতাই কৈ আছে আজি গাঁৱৰ ঘৰলৈ যাব তো গাঁৱৰ ঘৰো যাম প্ৰথমে গৈ পেলাই ফ্ৰেছ হৈ লওঁ তাৰপিছত যাম গাঁৱৰ ঘৰ আজি তো এতিয়া আহিলোঁ এইখিনি নতুন বজাৰ এইখিনিত আহি পাইছোঁ হাঁহ ল'বৰ কাৰণে তো এয়া দেখিছে কিমানবিলাক হাঁহ এনেকৈ কাটি থৈছে কলপাত দি পেলাই থৈ দিছে যাওঁ ভিতৰত যাওঁ এইখন আমাৰ নাৰায়ণ দাৰ দোকান হয় অ' বাইদেউ কিয় নাৰায়ণ দা নাই হা নাৰায়ণ দা আছে বুলি আহিছোঁ আচ্ছা এতিয়া আপুনি চাই দিব আৰু মোক ভাল চাই কেনেকুৱা মাৰ্কেট কেনেকুৱা এইবাৰ আচ্ছা অলপ পিছলৈ আৰু বেছি ভিৰ হ'ব আৰু এতিয়া এইবিলাক দেখিছে হাঁহ আৰু ইয়াৰ পৰাই হাঁহ এটা ল'ম সদায় মই হাঁহ নাৰায়ণ দাৰ তাৰপৰাই লওঁ কাৰণ নাৰায়ণ দা বহুত ভালকৈ দিয়ে মোক গতিকে ইয়াতে নতুন বজাৰ এইখিনিতে দোকান আছে তেওঁলোকৰ বহুত ফেমাছ দোকানী আৰু আমাৰ বাইদেউ বহুত ফেমাছ হয় তো বাইদেউ বহুত ধুনীয়াকৈ মানে পিচকেইটা কৰিব জানে গতিকে মই সদায় ইয়াৰ পৰাই লওঁ আৰু মানে মন পচন্দৰ হয় আৰু কেতিয়াও বেয়া নিদিয়ে মানে বাইদেৱে গতিকে হাঁহ এটা লৈ ল'ম ইয়াৰ পৰা এয়া আমাৰ ছাৰ আহি পাইছে এতিয়া অ' ছাৰ ভালে আছে আপোনাৰ দোকানলৈ আহিছোঁ ফেষ্টিভেলতো আপোনাৰ ওচৰলৈকে আহোঁ আৰু সদায় এই আমাৰ নাৰায়ণ দা বহুত ভাল মাংস দিয়ে দেই মোক গতিকে এই ল'ব লৈছোঁ হা বাইদেৱে কৈছে আজি বোলে হেভিকৈ লৈ যোৱা মই বোলো প্ৰেছাৰে মাৰিলে ডাঙৰ কথা হ'ব বোলে এদিনহে মাৰিব খাই থাকিম আৰু নে কি আৰু ফাইনেলি এতিয়া গাঁৱৰ ঘৰত আহি পালোঁ এইমাত্ৰ আহি পাইছোঁ গতিকে যাওঁ খুৰীহঁতৰ লগত কথা চথা পাতোঁ চাহ তাহ খাই লওঁ অলপ ইয়াতে ৰেষ্ট ল'ম আৰু মায়ে এইমাত্ৰ ফোন কৰিলে মাক গোবৰ লাগে বোলে কাৰণ মাৰ মানে অলপ ফুল চুলৰ প্ৰতি চখটো বেছি আছে গতিকে অথনি দেখাইছিলোঁ আপোনালোকক মায়ে মানে ফুল চুল ৰুই এইবিলাক অলপ কৰি পেলাই ভাল পায় কাৰণ যিহেতু পূজাও কৰে পূজাটো লাগে মাক ফুল ডেইলি তো সেইটো কাৰণে মানে মায়ে ফোন কৰিলে যে গোবৰ অলপ লৈ আহিবি এতিয়া আকৌ খুৰাক কৈছোঁ তাকে গোবৰ লাগে বুলি তো যাওঁ পিছফালে আমাৰ গৰু আছে তো তাতে গোবৰ চোবৰ পাম কাৰণ খুৰাই অলৰেডি শুকুৱাই থয় গোবৰ কাৰণ আমাৰ ইয়াতো লাগে তো সেইটো কাৰণে গোবৰবিলাক বস্তাত ভৰাই কেইটামান লৈ ল'ম কিন্তু গাড়ীখন মানে একদম অৱস্থা নাইকিয়া হৈ যায় গোন্ধাই মায়ে মানে নুবুজে নাই মাক লাগিবই তো সেইটো কাৰণে আৰু লৈ যাওঁ গোবৰ এতিয়া মাৰ কাৰণে তো মায়ে ফুলত দিব আৰু তো এতিয়া ব'লক এবাৰ ভিতৰত যাওঁ খুৰীহঁতক লগ কৰোঁ অ' ক'ত আছে ৰাইজবোৰ এঘৰ মানুহ ক'লে গ'ল অ' আছে এয়া কি চলি আছে এইবিলাক কি খানা প্ৰিপেৰেশ্যন চলি আছে নেকি হা বা আজি কি 31 বুলি এয়া আয়োজন কি চলিছে অঁ বা চিতল মাছ ছাগলী এইটোত কি আছে চাওঁ ইয়াত মটন আছে বোলে চাওঁ এয়া চিতল মাছ বোলে এয়া কণী ইয়াত কি মটন আছে বুলি কৈছে আমাৰ চাওঁ ইয়াত মটন আছে বোলে একচুৱেলি খানা ৰাতিলে আছে কিন্তু ইয়াত দিনত কণী চণী খাব মাছ চাছ খাব বোলে ৰাইজে তো এয়া ঐ তোৰ নামটো কওঁ নেকি জোকাৰ নামটো কওঁ নেকি হা কওঁ নেকি
তাইৰ নামটো জস্তি হয় তাই বিৰাট মৰম লাগে তাই গালকেইখন চাওঁ তোৰ গালকেইখন চাওঁ এবাৰ চাওঁ গুগলি মুগলি তাই গালকেইখন বিৰাট ভাল লাগে মোক এয়া তো আহি পালোঁ এতিয়া অলপ টাইম থাকি খুৰাই ঘৰ বনাই আছে এইবিলাক কাঠ চাঠ ইয়াতে আছে তো সেইফালে আছে গোহালিটো আৰু ইয়াতে আগতে সৰু থাকোঁতে ইয়াতে পূৰা খেলি চেলি থাকোঁ গতিকে বিৰাট বেছি ভাল লাগে আৰু ইয়াতে ঢেঁকী ঘৰ এটাও আছে আমাৰ এইটো ঢেঁকী ঘৰ ইয়াত সদায় বিহুত মানে গোটেই গাঁৱৰ ৰাইজ আহে বুলি ক'লেও ভুল নহয় কাৰণ ঢেঁকী অকল এইখিনি জেগাত ইয়াতে আছে আমাৰ ঘৰতে আছে হা এতিয়া এয়া গোবৰ ল'লোঁ এতিয়া ঘৰলৈ যাওঁ এয়া মাক গিফ্ট দিম 31 বুলি গতিকে এতিয়া যাওঁ ঘৰলৈ যাওঁ তো এনেকৈ আহি থাকোঁতে দেউতাই পটককৈ ক'লে যে দেউতাৰ বেষ্ট ফ্ৰেণ্ড একদম সৰু কালৰ পৰা বেষ্ট ফ্ৰেণ্ড তেওঁৰ ঘৰত যাম বুলি তো এতিয়া তেওঁৰ ঘৰলৈ আহিছোঁ ইয়াতে জগত বৰ্তা সেইয়া দুইজনে আড্ডাত বহিলেই দুইজনে এইয়া তেওঁলোকে এতিয়া আড্ডা মাৰিব অলপ টাইম এতিয়া মই ইয়াতে ৰখি আছোঁ ইমান ধুনীয়া লাগিছে পৰিৱেশটো একদম নেচাৰেল আগত আছে পুখুৰী এখন ডেকা চাং এইবিলাকত বহি আড্ডা মাৰিও ভাল লাগে এইবিলাক সাধাৰণতে আমি টাউন এৰিয়াত নাপাওঁ তো সেইকাৰণে গাঁও এৰিয়াত আহি বেছি ভাল লাগে ইয়াতে বহিবলৈ পালে আৰু কি লাগে আৰু এই এনেকৈ বহি পেলাই আড্ডা মৰাৰ মজাটোৱে কিছু সুকীয়া আৰু মই বহি আছোঁ ইয়াত ডেকা চাঙত তেওঁলোকে বুঢ়াকেইটাই আড্ডা মাৰি আছে যাওঁ এবাৰ মাতিছে বৰমাও আহিছে তো এনেকৈ আড্ডা মাৰি ভাল লাগে ইয়াতে ইয়াত ধান শুকুৱাই থৈছে বৰ্তা চশমাটো পিন্ধি লওক হিৰো বনি লওক অঁ এইয়া আমাৰ হিৰো একচুৱেলি বৰ্তাৰ চকুৰ অপাৰেশ্যন হৈছে সেইকাৰণে পিন্ধি আছে আৰু এয়া বৰ্তাৰ সৰু ছোৱালী প্লাবিতা তাইৰ লগতে আমি আগতে একেলগে খেলোঁ সৰু থাকোঁতে আহোঁতে পৰিৱেশটো বিৰাট বেছি ভাল লাগে ইয়াত থাকি পেলাই বাৰু মই ওলাই গৈছিলোঁ আৰু এতিয়া আহি পালোঁ ফ্ৰেছ হ'লোঁ অলপ এতিয়া যাওঁ মাৰ ওচৰত যাওঁ মায়ে কি বনাইছে কি নাই বনোৱা কি যোগাৰ কৰিছে চাওঁগৈ শান্তনী মাৰ্কাছ কি ৰান্ধিছা কি হ'ল অঁ এয়া হাঁহখিনি ৰেডি কৰিছে আৰু ধুইছে চুইছে আৰু চিকেনটো কি হ'ল চিকেনটো এয়া এইবিলাক প্ৰিপেৰেশ্যন কৰি আছে তুমি ইমানখিনি অকলে কৰিলা যে মই আহিছিলোঁতো মই কৰিলোঁ হয় নহয় বাকীখিনি কি কৰিলা চিকেন কি কৰিলা চিকেন তোমাৰ চিকেন তো বহুত টাইমৰ মূৰত কাম এটা দিলে মোক যোনটো চবতছে ইজি কাম সেইটো হৈছে আদা নহৰু খুন্দা কাৰণ ইমান দিনৰ মূৰত আহিছোঁ ল'ৰাটো গতিকে মাকেতো জানেই আৰু পুতেকক কষ্ট দিব টান পায় সেইকাৰণে অকল এই ইজি কামটো দিছে গতিকে ঠিক আছে বাৰু কৰি দিছোঁ এতিয়া এইকেইটা খুন্দিম কি ক'ব আৰু মাক যে পুতেকক কষ্ট সহ্য কৰিব নোৱাৰে সেইকাৰণে এই ইজি কামটো দিছে ইমান দিনৰ মূৰত আহিছোঁ বোলে তই কিয় কাম কৰিব লাগে বহি থাক মোৰ কিবা এটাতো দিয়া কিবা এটাতো কৰি থাকোঁ তেতিয়াহে ক'ব পাৰিম ময়ো বনাইছোঁ বুলি সেইটোৱে কথা আমাৰ শান্তনী মাৰ্কাই দি দিলে পিঁয়াজ তো ফাৰ্ষ্ট আৰম্ভ কৰিছে পিঁয়াজ দি দিলে এয়া পূৰা ৰেডি হৈ আছে হাঁহ তো বলক আজি বহুত টেষ্ট হ'বলৈ গৈ আছে নে কি মা তো এতিয়া আমাৰ ছাৰ উঠি আহিছে দেউতা উঠি আহিছে টিভি চাই আছিলে এতিয়া দেউতাই বুজ ল'ব আহিছে কি বনাইছে কি নাই বনোৱা ঘৈণীয়েকে মা কিবা এটা কৈ দে কিবা এটা ক দেউতা চিকেন কোনটো আৰু হাঁহ কোনটো কোৱা অঁ চিনি পাইছে কাৰণ দেউতাই মানে হাঁহ নাখায় দেউতাই চিকেন খাব অকল কাৰণ প্ৰেছাৰ আছে গতিকে এতিয়া প্ৰিপেৰেশ্যন চলি আছে তেওঁ উঠি আহিছে খবৰ ল'ব আহিছে মানে কি হৈছে কি নাই হোৱা অলপ টেষ্ট কৰিব তো সেয়াই হাঁহ মন যায় ন লোভ লাগে যিহেতু আগতে খাইছিলে তো সেয়াই এতিয়া দেউতা অলপ খাব বিচাৰিছে মাক আহি ফুচফুচাই আছে অকণমান দিয়া কিন্তু মানে মই নিদিওঁ মানে দেউতাক খাবৰ কাৰণে কাৰণ কিয় প্ৰেছাৰ আছেতো ভয় লাগে কিন্তু মাক মানে অলপ খুজি আছে অকণমান দিয়া তো মায়ে সেইকাৰণে মোক কৈ দিছে যে বাপেকে খুজি আছে বুলি এয়া আৰু এনেকৈ আৰু আমাৰ কি ক'ম আৰু মিডিল ক্লাছ ফেমিলিৰ এইবিলাকে সুখ দুখ এনেকৈ আমি কটাওঁ তো ভাল লাগে আৰু এনেকেই ফূৰ্তি কৰি তো এয়া কিৱি আমাৰ ৰেডি হৈ গৈছে চাট মছলা দি লৈছোঁ কিৱিত এতিয়া কিৱিটো খাম বহুত বেছি মিঠা হয় অৰুণাচলৰ কিৱিটো বহুত বেছি মিঠা হয় শান্তনীৰ ওচৰত যাওঁ শান্তা
লোৱা কোৱা অকমান ভাত খাবা অলপ খাই লোৱা ভোকটো মাৰি লোৱাচোন লোৱা অকমান লোৱা এই খানে খালে অলপ এই কোৱাচোন তোমাৰ খানা কেতিয়ালে হ'ব আজিলে হ'ব নে আজিলে হ'ব হ'ব পাৰিবা আজিলে হ'ব বোলে এতিয়ালৈকে খানানি হোৱা নাই কিন্তু আজিলে হ'ব বুলি কৈছে চব হৈ গ'ল ভাতকেইটাহে আছে বোলে কিন্তু তেওঁ এতিয়াও বহাই আছে আৰু ঠাণ্ডা শুনাচোন তুমি যে মটনটো বনাইছা কি সৰি মটন নহয় হাঁহটো যে বনাইছা কি দিলা বাৰু তাত কাৰণ ৰুমত থাকিলেতো মই নিজেও বনাব লাগিব আৰু মই জানে তোমাৰ হাঁহ সদায় খোৱা হয় গতিকে মোক এতিয়া কৈ লোৱা পিয়াজ প্ৰথমে পিয়াজ দি ভাজি লৈছো অকণ দি লোৱা অকণমান এয়া আমাৰ চান্তাই বনালে হাঁহটো দেখাতে লাগিছে বহুত বেছি টেষ্টি হ'ব তো এতিয়া ভাবি আছো অলপ টেষ্ট কৰোঁ আৰু ফাইনেলি ভাত পানী খাই আজৰি হ'লো এইমাত্ৰ আৰু শান্তনি ইমান টেষ্টি বনাইছে হাঁহটো বিশেষকৈ বহুত বেছি ভাল লাগিলে হাঁহ বনাইছিলে চিকেন দালি ভাত ভাজি বনাইছিলে তো হাঁহটো মোৰ চবতছে বেছি ফেভৰেট আৰু সেইকাৰণে হাঁহটো বহুত বেছি ভাল লাগিলে আৰু হাঁহৰ বাহিৰে মই একো নুচুলোৱেই খালি হাঁহ আৰু ভাতেই খালোঁ বাকী মই দালি চালি একো নুচুলোৱেই আৰু খাই বহুত বেছি ভাল লাগিলে আৰু মাক সুধিছোঁ ৰেচিপিটো কেনেকৈ কি বনালে চাইতো আছিলোৱেই কোমোৰা চোমোৰা দি পেলাই কিবা কিবি মছলা দি পেলাই বনাইছিলে তো ভাল লাগিছিলে বহুত খাই আৰু যিহেতু মই ৰুমত আকৌ বনাব লাগিব যিহেতু বনাই খাওঁ গতিকে বনাবই লাগিব আৰু আকাশে অলপ আগত ভিডিঅ' কল কৰিছিলে তো দেখি পেলাই সিও মোক কৈছে যে নিচাৰ তুমি এইটো ৰেচিপি মোক খুৱাব লাগিবই গতিকে সেইকাৰণে শিকি ল'লোঁ তো নেক্সট ৰুমত গৈ বনাম যদি পাৰোঁ আপোনালোকক দেখাম আৰু বিৰাট বেছি ভাল লাগিছে খাই বৈ আৰু এতিয়া আজৰি হৈছোঁ কালিৰ পৰা নতুন বছৰ এটা আৰম্ভ হ'ব গতিকে আজিলে ভিডিঅ'টো ইয়াতে সামৰিম আৰু সকলোকে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ সকলোৰে যাতে দিনবোৰ ভালে কুশলে যাওক ভগৱানে যাতে সকলোকে ভালে কুশলে ৰাখক এটা নতুন বছৰ আহি আছে তো সকলোৰে যাতে যি নতুন কামনা আছে ভগৱানে যাতে সেইখিনি পূৰণ কৰক তো তাৰে কামনা কৰোঁ সদায় আৰু কালি যিহেতু সোনকালে উঠিব লাগিব কাৰণ আমি অসমীয়া মানুহে বেছিকৈ মানুহ আমাৰ নতুন অসমীয়া বছৰটো যোনটো বহাগ বিহুৰ সময়ত আহে কিন্তু তথাপিও ইংৰাজী বছৰটো আজিকালি ইম্পৰ্টেণ্ট কাৰণ ইংৰাজী বছৰটো আমি মানুহ গতিকে কালিতো এবাৰ মন্দিৰ হ'লেও যাবই লাগিব কাৰণ 2023টো বাৰু ভগৱানে যেনেকৈ নিলে গতিকে 24টো যাতে ভাল হওক পজিটিভিটি আহক সকলোৰে অকল মোৰ নহয় সকলোৰে যাতে আহক পজিটিভিটি নিজৰ লাইফত গতিকে সেই বস্তুখিনিয়ে লাগে আৰু সেইটো হিচাপে ভগৱানৰ ওচৰত কামনা কৰিছোঁ আৰু এইখিনিকে কৈ মই মোৰ ভিডিঅ'টো আজি সামৰণি মাৰিছোঁ